Hello everyone, welcome to my channel. আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীৰ এই সময়খিনি মোৰ খুব প্ৰিয় কাৰণ সকলোফালে পোহৰ হৈ থাকে। আপোনালোকে বাৰু জানেনে ভূত চতুৰ্দশীৰ বিষয়ে আৰু এই দীপাৱলী কিয় পালন কৰোঁ প্ৰকৃত কাৰণ জানেনে? এই বিষয়ে জানিবলৈ ভিডিঅ'টি শেষলৈকে চাব স্কিপ নকৰাকৈ। দিৱালীৰ প্ৰথম দিনাখনে মানে পৰহি আছিলে আমাৰ এখন বিয়া এখেতৰ লগৰ ল'ৰাৰ আৰু এয়া চাওক আমাৰ সুপুত্ৰ ৰেডি বিয়ালৈ যাবলৈ আৰু আমি এতিয়া গৈ আছোঁ বিয়ালৈ। বিয়া আছে ৰঙিয়াত, গতিকে আমি এতিয়া গৈ আছোঁ ৰঙিয়ালৈ। ৰঙিয়া পাই গ'লোঁ, বিয়া ঘৰ পাবলৈ আৰু মাত্ৰ 5 মিনিটমান বাকী আছে আৰু ইমান ধুনীয়া টাইমত আহি পাইছোঁ। চাওকচোন সকলোৱে মানে দিৱালীৰ প্ৰস্তুতি চলাই আছে। কোনোবাই কলগছ কাটিছে, কোনোবাই কলগছ ৰুই আছে, কোনোবাই ঘৰ মচি আছে, কোনোবাই চাকিৰ কাৰণে চাকি জ্বলাবলৈ ৰেডি কৰি আছে। মানে এই পৰিৱেশখিনি মানে মোক শৈশৱলৈকে মানে মনত পেলাই দিলে। সৰুতে আমি এনেকৈ মানে দেউতা খুৰাহঁতে এনেকৈ ৰেডি কৰিছিলে, আইতা মাহঁতে চাকি বন্তি ৰেডি কৰিছিলে। মানে মনত পৰি গ'ল আগৰ সৰুকালৰ দিনবোৰ আৰু সঁচাকৈ গাঁৱৰ পৰিৱেশখিনিয়ে মানে মোক বহুত আপ্লুত কৰে। বিৰাট ভাল লাগে মোৰ এই গাঁৱৰ পৰিৱেশখিনি। এতিয়া আমি গৈ আছোঁ আৰু এয়া চাওকচোন সকলোৱে পদূলি মুখত কলগছ ৰুইছে, ইমান ভাল লাগে ন? দিৱালীৰ এই সময়খিনি মোৰ বিৰাট ভাল লাগে। চাকি বন্তি জ্বলাব পাওঁ যে, বম ফুটক পতকা ফুটক এইটো পিছৰ কথা, মই একেবিলাক বেয়াই পাওঁ মই বম ফটকা, কিন্তু এই চাকি জ্বলোৱাখিনি যে মোৰ বিৰাটেই ভাল লাগে। চবফালে চাকি দি পোহৰাই থাকে গোটেই ঘৰ পদূলি। ফাইনেলি পাই গ'লোঁ আমি বিয়া ঘৰ আৰু এয়া আমি ধুনীয়াকৈ বহি লৈছোঁ আৰু আমি আহি পোৱাৰ লগে এয়া দিছে আমাক চৰবত। এই চৰবতটো খাই বহুত ভাল লাগে। আৰু এয়া একাষত থিয় হৈ থকাজন দৰা আৰু দৰাৰ মাক আৰু খাই লৈ এতিয়া আমি অলপমান 5 মিনিট বহি লৈছোঁ, তাৰপিছত আমি ঘৰলৈ যাম। কাতি মাহৰ অমাৱস্যাৰ তিথিৰ দিনাই পালন কৰা হয় দিৱালী। এই দিৱালী হৈছে পোহৰৰ উৎসৱ। অন্ধকাৰ নাশিবলৈ চৌদিশে চাকি বন্তি জ্বলাই পোহৰাই তোলা হয় দীপাৱলীৰ নিশা। প্ৰাচীন কালৰ পৰাই এই উৎসৱ পালন কৰি অহা হৈছে আৰু এই উৎসৱ পালনৰ অন্তৰালত পৌৰাণিক আখ্যান জড়িত হৈ আছে। কোৱা হয় অমাৱস্যাৰ সেই দিনটোতে ৰাম লক্ষ্মণ সীতা সহিত হনুমানে 14 বছৰ বনবাস খাটি অযোধ্যালৈ ঘূৰি আহিছিলে। সেই আনন্দতে অযোধ্যাৰ প্ৰজাগণে গোটেই ৰাজ্যত চাকি বন্তি জ্বলাই পোহৰাই তুলি উৎসৱ পালন কৰিছিলে। অন্য এক প্ৰবাদ অনুসৰি দ্বাপৰ যুগত ভূমিদেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি অহংকাৰী হৈ তিনিও লোকত ত্ৰাসৰ সৃষ্টি কৰিছিলে। ভগৱান শ্ৰীকৃষ্ণই সেই নৰকাসুৰক বধ কৰি সমস্ত জগতক নৰকাসুৰৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিছিলে আৰু এই আনন্দতে সমস্ত জগতে চাৰিওফালে চাকি বন্তি জ্বলাই আনন্দ উৎসৱ পালন কৰিছিলে। সেই কোনো কোনো ঠাইত দিৱালীৰ প্ৰথম দিনটোত নৰক চতুৰ্দশী হিচাপে পালন কৰা হয়। সেই দিনটোত ভূত চতুৰ্দশী হিচাপেও পালন কৰা হয়। বিশেষকৈ বেংগলী সম্প্ৰদায়ৰ লোকসকলে এই ভূত চতুৰ্দশী পালন কৰে। এটা আছে সেই দিনাখন আত্মাৰ পৃথিৱী আৰু এই পৃথিৱীৰ মাজত এখন দুৱাৰ খোল খায় আৰু সেই দিনাখন পূৰ্বজসকলে নিজৰ আত্মীয়ক লগ ধৰিবলৈ আহে আৰু সেইদিনাখন 14 গছ চাকি জ্বলাই পূৰ্বজসকলক সন্মান দিয়া হয় আৰু 14 বিধ শাক খোৱা হয়। আজিলৈ ইমানেই, তেনেহ'লে আজিলৈ আহিছোঁ। সকলোকে বিলেটেড হেপী দিৱালী। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোক উৎসাহ দিব বুলি আশা কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং।